নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। তো এতিয়া সময় হৈছে আপোনাৰ হ'লে 4:27, তো নতুন ঘড়ী 4:27। তো এতিয়া মই যাব ওলাইছোঁ গুৱাহাটী। তো মানে গুৱাহাটী মানে দাদাহঁতৰ লগত যাবলৈ ওলাইছোঁ। তো দাদাহঁতৰ দাদা বৌৰ কিবা বিশেষ কাম এটা আছে, তো সেই কামটো কৰিবলৈ ওলাইছোঁ। তো দাদাই যিহেতু অকলে ড্ৰাইভিং কৰিব, তো সেইটো কাৰণে মোকো লগ ধৰি লৈছে যাতে এক্সচেঞ্জ কৰিব পাৰে ড্ৰাইভিংটো, যিহেতু এতিয়া লং জাৰ্ণি হ'বতো। তো সেইটো কাৰণে মোক লগ ধৰি লৈছে। তো গৈ আছোঁ আজি গুৱাহাটী। সিহঁতে মোক এতিয়া পিক আপ কৰিবলৈ আহিব। তো পিক আপ কৰি মেলি মোক লৈ মেলি আমি যামগৈ। তো এতিয়া 4টা বজাত ওলাই আহিব কোৱা মই ওলাই আছোঁ। তো সিহঁতে এতিয়া আহি পাবহি আৰু লাহেকৈ। তো ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক আগলৈ। বাই বাই দেই, বাই 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 চিনু, বাই বাই। ঠিক আছে, বাই বাই। বন্ধুসকল লগ পাই আছোঁ আপোনালোকক ৰাস্তাত। চাই থাকক ভিডিঅ'টো আগলৈ। বন্ধুসকল এতিয়া সময় হৈছে আপোনাৰ 10:30 আৰু আমি আছোঁ যোৰহাটৰ স্কাই চিটি ধাবাত। ইয়াতে খানাটো খাই যাব লাগিব। যিহেতু ভালকৈ খাই বৈ আহোঁতে অলপ ভোক লাগি আছে, খানাটো খাই ল'ম। তাৰপিছত আকৌ ইয়াৰ পৰা ড্ৰাইভিংটো এক্সচেঞ্জ কৰা হ'ব। তো বন্ধুসকল আমি থালি অৰ্ডাৰ দিছিলোঁ। এইফালে আপোনালোকে থালি দেখা পাইছে, আৰু এইফালে এক্সট্ৰাকৈ ৰাইচ দিছিলে, আৰু এইফালে চিকেন ড্ৰাই ফ্ৰাই দিছিলে, দাদাই অৰ্ডাৰ দিছিলে। আৰু তাৰপিছত এইফালে চিকেন কাৰী অৰ্ডাৰ দিছিলে। তাৰপিছত আৰু এইফালে আছে আপোনাৰ চালাড আছিলে। তাৰপিছত এইফালে কিবা কিবি চাটনি আছিলে, এইখিনিয়ে খাইছিলোঁ। আৰু বৰ্তমান আছোঁ আমি জখলা বন্ধাত, ৰহিছোঁ অলপ কেন এটা খাই আছোঁ। এতিয়া অলপ বইল কৰি দিছোঁ। এতিয়া বুজিছে আপোনাৰ 2:06, আৰু এঘণ্টাৰ পিছত পাই যাম। তো বন্ধুসকল আপোনাৰ সময় হৈছে এতিয়া 11:30। তো আমি আছোঁ এতিয়া জনতা গেষ্ট হাউচত। বৌহঁতক ৰাতিপুৱা 9টামান বজাত থৈ আহিলোগৈ হেৰিয়ত, য'ত এপইণ্টমেণ্ট লেটাৰ দিব, তাত থৈ আহিলোগৈ। থৈ আহোঁতে সেই ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ, সেইকাৰণে পৰঠা এখন খাই ল'লোঁ চবে হোটেলত সোমাই পিনে। তো এতিয়া আমি আহিলোঁ এতিয়া এই গেষ্ট হাউচত আকৌ উভতি আহিলোঁ। তো এতিয়া ইয়াত ৰাতি যিহেতু হোৱা নাই, অলপ ৰেষ্ট কৰি ল'ব বুলি আহি দিলোঁ। সেইটো কাৰণে আহিলোঁ আৰু। তো এতিয়া যিহেতু আজি আকৌ ইমান দূৰ জাৰ্ণি কৰি যাব লাগিব, আমাৰ তাতে ইয়াৰ পৰা আপোনাৰ 500 কিলোমিটাৰ আছে ঘৰলৈকে। তো ইমান দূৰ জাৰ্ণি কৰি যোৱাটো ৰেষ্ট কৰি নল'লে নিজৰে ভুল হ'ব আৰু। তো এতিয়া এইফালে দাদাই অৰ্ডাৰ দি আছে অনলাইনত খাবলৈ কিবা। এইফালে এই পূৰা খেলি আছে, এইফালে গাড়ী চাড়ী লৈ আহিছে, পূৰা খেলি আছে সি। আমি এতিয়া সোমাই আছোঁ ইয়াতে, ৰেষ্ট কৰি আছোঁ। খানাটো আহিলে খাই ল'ব লাগিব, অলপ ৰেষ্ট কৰি ল'ম। তাৰপিছত বৌহঁতৰ হ'লে ফোন কৰি দিম বুলি কৈছে। আকৌ একেবাৰে লৈ মেলি ইয়াৰ পৰা ওলাই যাব লাগিব আৰু। তাৰপিছত তো বন্ধুসকল সময় হৈছে 1:25। তো আমি এতিয়া বৌহঁতৰ বোলে কামটো হৈ গ'ল। তো এতিয়া বৌহঁতক লৈ পেলাই যাব লাগিব। ৰিকু হাই কৈ দিয়া, ওলাই পিনে কৈ দিয়া গ, হাই কৈ দিয়া, হাই ফ্ৰেণ্ডছ কৈ দিয়া। বৰ্তমান আমি গুৱাহাটীৰ পৰা ওলাই আহিলোঁ। তো এতিয়া নগাঁৱত আছোঁ, নগাঁৱত সোমাইছোঁ তো এতিয়া নৱ ধাবা কাম ৰেষ্টুৰেণ্টত সোমাইছোঁ। তো ইয়াত খাই ল'ব লাগিব খানাটো, খাই বৈ তাৰপিছত কণ্টিনিউৱাছ আকৌ ড্ৰাইভিং কৰিব লাগিব। তো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো বন্ধুসকল খানা অৰ্ডাৰ দি থৈ দিয়া আছিলে। তো খানাটো আহি গ'ল, এইফালে খাবলৈ বহিছোঁ। আৰু এইফালে আমাৰ বা আছে,
কাজল বা এইফালে আমাৰ বৌ বিকুব দাদাৰ ৱাইফ হয় এইফালে আমাৰ বেটা বৌৰ ল'ৰা মানে মানে এইফালে আমাৰ কাজল বা মানে আৰু বিকুব যিটো কাম কৰিবলৈ আহিছিলোঁ আমি তো সেইটো কাম কৰা হৈ গ'ল মানে এপইণ্টমেণ্ট লেটাৰ যিহেতু ল'বলৈ আহিছিলোঁ আমি পালে তাহাঁতে তো এতিয়া সেই বৌৱে পাইছে আপোনাৰ তিনিচুকীয়া বাহাদুৰ চাৰিআলিত পালে তাৰপিছত এইফালে আমাৰ কাজল বায়ে পাইছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত খোৱাঙত পালে তাকে আৰু কৈ দিওঁ বুলি আপোনালোকক তো বন্ধুসকল খালেও বলো এতিয়া যাম বাহঁতৰ ঘৰত যোৰহাটত আমাৰ বাহঁতৰ ঘৰত যোৰহাটত আছে তো সিহঁতৰ ঘৰত সোমাব লাগিব অলপ দেৰি তো সোমাই মেলি আকৌ চাওঁ ঘৰলৈ যাওঁ নাযাওঁ আজি তো ঘৰলৈতো যাবলৈ মন আছে যিহেতু কালিও অহা তো ভাগৰি যুগে আকৌ থাকিব মন নাই যোৱা আকৌ সেই সোমাবও মন যোৱা নাছিল তথাপিতো আৰু আশা কৰি আছে সোমাবগৈ লাগিব তো এতিয়া আমি কোনখন ধাবাত খাইছিলোঁ চাওক নৱ ধাবা কাম ৰেষ্টুৰেণ্ট এখনতে খাইছিলোঁ আমি তো এতিয়া যাব লাগিব আৰু তো বাহঁতৰ ঘৰত গৈ আছোঁ তো তাত লগ পাই আছোঁ আপোনালোকক তো বন্ধু বান্ধৱীসকল বৰ্তমান আমি আছোঁ যোৰহাটত মানে যোৰহাটত আমাৰ বাহঁতৰ ঘৰত তো এতিয়া সময় হৈছে আপোনাৰ 12টাই বাজিবলৈ হৈছেগৈ আৰু মোটামুটি তো সকলোবোৰ পূৰা এক্সজষ্ট হৈ আছে বাহঁত বৌহঁত শুই আছে মানে অলপ জিৰাই আছে ইয়াতো মানে খানাটো খাই দিলোঁ অলপ সেইটো কাৰণে মানে আৰু চব ৰেষ্ট কৰি আছে খাই বৈ তো বায়ে পূৰা টিপটপ খানা বনাই থৈছিলে নাগাৰী ষ্টাইলত পৰ্ক বনাই থৈছিলে তাকে খালোঁ তো আৰু মাইনাকেইটা খেলি আছে এইটো ৰুমত খেলি আছে আৰু কিন্তু আৰু দাদা এইফালে কথা পাতি আছে মানে ভিতৰত অলপ তো এতিয়া মই ইয়াত অকলে বহি আছোঁ চব অকলে বহি আছোঁ তো বন্ধুসকল এইফালে মাইনাকেইটা চব গাড়ী পায় পূৰা এইটো হৈছে গাড়ী বলিয়া তো এই গাড়ী পালে পূৰা পাগল চব পূৰা গাড়ী পায়হি খেলাত ব্যস্ত আৰু এইফালে মোৰ বাৰ ল'ৰা মন ইয়াৰ নাম পূৰা খেলি আছে আৰু এইফালে চব আৰু এই ইণ্ট্ৰডিউচ কৰিবলৈ পাহৰিলোঁ এইফালে আমাৰ বাৰ ডাঙৰ ছোৱালী তানিছা সি মানে ইফালে লুকাই আছিলে সেইকাৰণে ইয়াক দেখাব নোৱাৰিছিলোঁ পূৰা তিনিটাই মিলি খেলি আছে এফালে গাড়ী গোটাই লৈছে গোটেই ৰিকু পৰিবা কিনা নাযাবা ৰিকু বেছি কিনা নাথাকিবা পৰিবা তো বন্ধুসকল কালি মানে ৰাতি বেছি দেৰি হোৱাত বায়ে ঘৰ ইয়াত থাকি যাব গ'লে বাহঁতৰ ঘৰত তো সেইটো কাৰণে বাহঁতৰ ঘৰত থাকি দিলোঁ কালি সেয়ে আজি এতিয়া ৰাতিপুৱা আপোনাৰ হেৰি যোৱা কথা আছিলে ৰাতিপুৱা ছটামান বজাত ওলাই যাম বুলি কৈছিলোঁ কিন্তু ওলাই যোৱা নহ'ল তো এতিয়া বায়ে চাহ তাহ দিলে তো এতিয়া ভাতো দি দিলে ৰাতিপুৱা যিহেতু ইয়াৰ পৰা আমাৰ ঘৰলৈ যাবলৈ আপোনাৰ লাগিব 1-2 বাজি যাব তেওঁ ঘৰ পাওঁতে সেইটো কাৰণে একেবাৰে খুৱাই বুৱাই পঠিয়াওঁ বুলি ভাবি সেই ৰাতিপুৱাই ভাতটো দি দিলে কথা যদিও অভ্যাস নাই মানে খাবলগীয়া হৈ গ'ল খাই দিলোঁ আৰু ৰাতিপুৱাই যিহেতু নহ'লে ভোকত থাকিব লাগিব আকৌ আজিও দিনত তো সেইটো কাৰণে মানে খাই দিলোঁ আৰু তো এতিয়া আগফালে মই অকলে বহি আছোঁ এনেকৈ দাদা বৌহঁত ভিতৰত ভাত খাই আছে তো আৰু অলপ সময় পিছত আমি ওলাই যাম তো আৰু এটা কথা বন্ধুসকল মই মানে বাহঁতৰ ঘৰত আগতে আহি পোৱা নাই তো বিয়া হোৱা কেইবাবছৰ হ'ল বাহঁতৰ তো আজি 10-12 বছৰ হ'ল নেকি তো 10 বছৰ মানে হ'ল চাগে তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত মোৰ মানে বাহঁতৰ ঘৰ বুলিয়ে নহয় যোৰহাটত মানে এনেকৈ প্ৰথম মানে আহিছোঁ এনেকৈ ফুৰিবলৈ বুলি এনেই গুৱাহাটী যোৱা হয় কিন্তু যোৰহাট গ'লে মানে টাউনটো পাৰ হৈ যোৱা হয় কিন্তু সোমোৱা নহয় মানে যোৰহাটত আহিছোঁ বুলি এনেকৈ অহা হোৱা নাই শিৱসাগৰ আহিছোঁ কিন্তু যোৰহাট আহি পোৱা নাছিলোঁ সেইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ এতিয়া আমি যাবলৈ ওলাই আছোঁ পিছফালে ৰখি আছে বা এটি শুনিছা বাই বাই মন থাকা বাই বাই এইফালে গাড়ী উলিয়াই আছে দাদা এইফালে বিন্দ দেই তো লগ পাই আছোঁ আপোনালোকক
যোৰহাটৰ পৰা আহি পোৱা মোৰ আপোনাৰ 3-4 ঘণ্টা মানে হ'ল, মানে 3-4 ঘণ্টা মানৰ আগতে মই পালোহি ঘৰ। তো এতিয়া ঘৰত মানে গা পা ধুই ফ্ৰেছ হৈ মেলি ভাতটো খাই ল'লোঁ। ভাতটো খাই মই এতিয়া বহি আছোঁ অলপ। তো ব্লগটো শেষ কৰি দিওঁ বুলি মানে কেমেৰাটো ল'লোঁ। এতিয়া শুব লাগিব। তো যিহেতু এইকেইদিন মানে শুৱা এইকেইদিন গণ্ডগোল হৈ আছিলে, তো এতিয়া ৰেষ্টটো ভালকৈ লৈ ল'ব লাগিব। তো এইফালে বেটি আছে, ই হেৰি মেহেন্দি লগাই আছে, মাকে মেহেন্দি লগাই দিছে। মেহেন্দি নুনু মেহেন্দি দেখাই দিয়াচোন, এইফালে দেখাই দিয়া, তোমাৰ মেহেন্দিখিনি দেখাই দিয়া। বাবা বাবা হাই ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। তাইও এই ফোন কৰি কেতিয়া আহিবা বুলি সুধি আছিলে মানে। সেই তাইৰ কাৰণে আজি সেই মানে ফূৰ্তি চুৰ্তি কিবা কিবি লৈ আনিছিলোঁ। তো তাকে খালে এতিয়া। তো খাই বৈ এতিয়া মাকৰ লগত ধেমালি কৰি আছে, মেহেন্দি লগাই আছে। তো যদি ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে কৰা নাই, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তো আজি ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ। তো লগ পাম আপোনালোকক ইয়াৰ নেক্সট ব্লগটোত। তেতিয়ালৈকে বাই বাই।